কাৰণ এইটো আমাৰ চৰকাৰী প্ৰপাৰ্টি হয়, আমাৰ নিজৰে এটা অনুষ্ঠান হয়, য'ত নেকি আন্দোলনৰ বিনিময়ত শ্বহীদৰ বিনিময়ত আমি এইটো পাইছোঁ। এইটো কাৰো ব্যক্তিগত সম্পদ নহয়, ৰাইজৰ সম্পদ হয়। কিন্তু হাগ্ৰামা মহিলাৰে এইটো কথা কৈ আছে যে সেইসকলক উচতনি দিয়া হৈছিল বা কোনে লৈ আহিছিল, এইবোৰ যদি আমি বিস্ফোৰতা হ'লে ওলাই পৰিব যে দিয়াৰ কথা ইয়াত নাহে। কাৰণ ছাত্ৰ ছাত্ৰীৰ মনত হিংসা কৰা, কাৰোবাক অন্যায় কৰা বা কিবা আইনটো হাতত তুলি লোৱা তেনেকুৱা পৰিৱেশ কেতিয়াও নাথাকে। আৰু মই যদি স্পষ্টকৈ ক'ব লাগে, এই ৰেলীত BPF কৰা পৰিয়ালৰো ল'ৰা ছোৱালী আছিল, UPPL সমৰ্থনৰ পৰিয়ালো আছিল, BJP সমৰ্থনৰ পৰিয়ালো আছিল। ইয়াতে কাৰোবাক আপুনি পোনপটীয়াকৈ দুখ খেলিলে নহ'ব। আৰু তেখেতে যিহেতু ৰাজনৈতিক ব্যক্তি আৰু ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁ এই কথাটো কৈ আছে, আৰু এই কথাটো আমি স্পষ্ট কৈছোঁ। তেওঁ যিহেতু BTCৰ প্ৰধান, BTCৰ মুৰব্বী, 35 লক্ষ জনসাধাৰণৰ মুৰব্বী হয়, আৰু 26টাকে BTRত থকা জাতি জনগোষ্ঠীৰ মুৰব্বী হয়। চৰকাৰ হিচাপে তেওঁ সকলোৰে দায়বদ্ধতা লৈ আগবাঢ়িব লাগে। এনেকুৱা ৰাজনৈতিক দুখ খালি কাৰোবাৰ ওপৰত দুখ ঠেলি পেলাই সামাজিক আৰু আমাৰ যিখিনি শান্তি এটা পৰিৱেশ BTRত যোনটো আমি ঘূৰাই আনিলোঁ 2020 চুক্তিৰ পিছত, এইটো বিনষ্ট কৰা পৰিৱেশ তেওঁ কৰিব নালাগে। আৰু দুখ খেলাটো সেই কথাটো কোনো কাৰণত যোগ্য কথা নহয়। তেওঁ বিবেচনা কৰিব লাগে যে এই ঘটনাটো যাতে ভৱিষ্যতে কোনো কাৰণত নহয়। আমি সকলো পক্ষই এইটো কথা আমি স্পষ্ট সহকাৰে আমি আগুৱাই লৈ যাব লাগে। নৱপ্ৰজন্মক ভাল এটা ৰাস্তাৰে আমি আগুৱাই লৈ যাব লাগে। এইখিনি কথা, ৰাজনৈতিক কথাবিলাক মই ক'ব বিচৰা নাই। মই কৈছোঁ যে তেখেতৰ যি বক্তব্য, এইটো এটা ৰাজনৈতিক বক্তব্য। তেওঁ নিজৰ ৰাজনৈতিক সুবিধা লাভালাভৰ কাৰণে কাৰোবাৰ ওপৰত দুখ জাপি দিছে। মই এইটোৱেই কৈছোঁ স্পষ্টকৈ যে এইটো ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আয়োজিত স্বতঃস্ফূৰ্ত এটা কাৰ্যসূচী আছিল। ৰেলী শান্তিপূৰ্ণ আছিল, আৰু তাত প্ৰশাসনৰ আৰক্ষী পুলিচ চব মজুত আছিল। আৰু এটা সময়ত আহি পেলাই ছাত্ৰ ছাত্ৰীসকল আৱেগিক হৈছিল, আৰু কণ কণ ল'ৰা ছোৱালী, কণ কণ ছাত্ৰ ছাত্ৰী, আৰু তেওঁলোকৰ দ্বাৰা এটা ভুল এটা তাত পৰিৱেশ বা পদক্ষেপ হৈ গ'ল। এই কথাটো লৈ কাৰোবাৰ ওপৰত দুখ খেলি ৰাজনীতিক এটা ৰং সানিব বিচৰাটো আমি অত্যন্ত দুখ পাইছোঁ। আৰু তেওঁ মুৰব্বী হিচাপে এইবিলাক কথা কোৱাটো কেতিয়াও ক'ব নাপায়। আৰু UPPL আৰু এপছুক একে জাগাত ৰাখি পেলাই তেওঁ সেইটো মিহলাই পেলাই ৰাজনীতি কালাৰ সানি নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কথা কোৱাটো মুঠেই আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। কাৰণ UPPL ৰাজনীতিক আদৰ্শৰ দ্বাৰা চলা এটা দল, আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ছাত্ৰ আৰু জাতীয় সংগঠন। আৰু কেতিয়াবা আমি BPFকো 2005ত সহায় কৰিছোঁ, আৰু কেতিয়াবা আমি ইছ্যু ভিত্তিত এজেণ্ডা ভিত্তিত UPPLকো সহায় কৰিছিলোঁ। কিন্তু এপছুৰ এতিয়া ৰাজনীতিক কোনো এজেণ্ডা নাই, কাৰো কোনো দলৰ লগত আমাৰ তেনেকুৱা সম্পৰ্ক নাই। আমি নিজস্ব জাতীয় ছাত্ৰ সংগঠন হিচাপে জাতিৰ সুৰক্ষা, জাতিৰ ভৱিষ্যতৰ হকে আমি কাম কৰি আছোঁ। এই ৰাজনীতিক কথাবিলাক কৈ পেলাই ৰাজনীতিক লাভালাভৰ যি এটা অংক চলাইছে, সেইটো ৰাইজে অলৰেডি বুজি পাইছে, আৰু কোনো কাৰণত তেওঁ কথাত পঠিয়াল নাযায়। কথাটো হ'ল স্পষ্ট। ছাত্ৰ ছাত্ৰীয়ে এই কথাটোহে সুধিবৰ কাৰণে তেওঁক প্ৰশ্ন কৰিছে যে 2016 চনত যোনটো NOC তেওঁ পঠাইছে, আৰু বাৰম্বাৰ তেওঁ কৈ আছে যে আমি আৰু নতুনকৈ NOC পঠাম। এই কথাটো ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছে, কিন্তু তেওঁ NOCৰ কথাটো নকয়। আৰু NOCৰ কথাটো নোকোৱাকৈ তেওঁ সদায় এই যে 29 তাৰিখৰ যি ঘটনা, সেই ঘটনাটো দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত যোনটো হৈ গ'ল, সেই ঘটনাটো আনি পেলাই এপছু আৰু UPPLক ৰং সানি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তেওঁ এতিয়া কাম কৰি আছে। ইয়াৰ পৰা তেওঁ বিৰত থাকিব লাগিব। তেওঁ ইমান জ্যেষ্ঠ মানুহ, তেওঁ বড়োলেণ্ড আন্দোলনত সশস্ত্ৰ আন্দোলন সংগ্ৰাম ধৰি অহা এজন মানুহ, আৰু প্ৰায় 15টা বছৰ তেওঁ শাসনত থকা এজন ব্যক্তি ৰাজনীতিক স্বাৰ্থৰ কাৰণে ইমান তললৈকে কিয় নামিব লাগে, আমি এইটোহে দুখ পাইছোঁ।